সংবাদ মেলখন এই কাৰণেই পাতিছোঁ যে ছ'চিয়েল মিডিয়াত নানান ধৰণৰ আমাৰ GSP দলৰ বিপক্ষে কিছুমান কথা ওলাই আছে, কিন্তু আমি GSP দলে যোৱা নিৰ্বাচনৰ পিছতেই আমি তিনিটা দল লগ হৈ চৰকাৰ গঠন কৰিছোঁ আৰু উক্ত 5 বছৰ আমি এই চৰকাৰৰ লগত একেলগেই কাম কৰি যাম। আমাৰ উদ্দেশ্য অন্য একোৱেই নাই। কিছুমানে হয়তো কিছুমান মিডিয়াত নানান ধৰণৰ বক্তব্য বা আমাৰ বিৰুদ্ধাচৰণ কৰি কিছুমান কথা কোৱা হৈছে, এইবোৰ একেবাৰেই মিছা কথা, গোকাত মিছা কথা। কাৰণ আমি যোৱা 25 তাৰিখেও এখন প্ৰেছমিট দিছিলোঁ। সেই প্ৰেছমিটখনতো আমি সেই একেটা কথাই কৈছোঁ যে আমি সন্মিলিত চৰকাৰ আৰু একেলগে সন্মিলিতভাৱে আমি আমাৰ কামবোৰ আমি কৰি যাম। ইয়াত কোনোবাই কিবা ক'ব আৰু কোনোবাই কিবা ক'ব, এইবিলাক আচলতে একেবাৰে গোকাত মিছা। আমি আমাৰ দলীয়ভাৱে আমি আজি আপোনালোকৰ জৰিয়তে এইখিনি কথা স্পষ্ট কৰিবলৈ লৈছোঁ যে আমি আগন্তুক 5 বছৰলৈকে আমি যি ধৰণে তিনিটা দল লগ হৈ আমি চৰকাৰ গঠন কৰিছিলোঁ আৰু সেই চৰকাৰতেই আমি আগবাঢ়ি যাম। ভুল বুজাবুজি একো হোৱা নাই। এনেই ৰাজনীতিকভাৱেতো কিছুমান অলপ থাকেই, থাকিলেও সেইবোৰ আমি আমাৰ নিজৰ মজিয়াত, আমাৰ দলৰ মজিয়াত আমি নিজেই এইবিলাক ঠিক কৰি ল'ম। কোনোবাই কেতিয়াবা কোনোবাৰ কিবা আকৰ্ষণমূলক বা ঠিক তেনেধৰণৰ কাৰোবাক কোনোবাই ব্যক্তিগতভাৱে বেয়া পাব, সেইখিনি আমি আমাৰ দলৰ মজিয়াত ঠিক কৰি ল'ম। ইয়াত আমাৰ দ্বিমত কাৰোই নাই আৰু সকলোৱে আমি একেলগে হৈ থাকিব বিচাৰিছোঁ। আমি প্ৰেছ মিটটো এইকাৰণে দিবলগীয়া হৈছে যে ইলেক্ট্ৰনিক মিডিয়া বা ছ'চিয়েল মিডিয়াত এটা কথা ওলাই আছে বাৰে বাৰে যে GSPয়ে তেওঁলোকে কিবা বেলেগ স্থিতি ল'ব নেকি। আমি যোৱা DTC নিৰ্বাচনত আমাৰ ডিহিৰাৰ ঘনশ্যাম দাস ডাঙৰীয়া যেতিয়া ইয়াৰ পৰা জয়লাভ কৰিছিল আৰু তাৰ পিছতে আমি তিনিটা দলে BJP, UPPL আৰু গণ সুৰক্ষা পাৰ্টি তিনিওটা দলে মিত্ৰজোঁটত আমি চামিল হৈ পেলাই চৰকাৰ গঠন কৰিছোঁ। আগন্তুক 5 বছৰ আমাৰ মিত্ৰজোঁট ইয়াত অব্যাহত থাকিব, ইয়াত কোনো ডিনাই কৰিবলগীয়া কথা নাই। আৰু আমি যেতিয়া সমৰ্থন দিছিলোঁ তেতিয়া আমাৰ কিছুমান দাবী আছিলে, চৰ্ত আছিলে, যেনে ভাষা, তাৰপিছত মাটি আৰু আনুষংগিক কিছুমান সম অধিকাৰৰ কথা আমি তাত উল্লেখ কৰিছিলোঁ। ক্ৰমাগতভাৱে এই সকলোবিলাক দাবী আমাৰ ইতিমধ্যে পূৰণ হ'বলৈ গৈ আছে। আমাৰ ভাষাৰ ক্ষেত্ৰতো নিশ্চিত এটা স্থিতি পাইছে আৰু মাটিৰ ক্ষেত্ৰতো ক্ৰমাগতভাৱে আমাৰ BTC চৰকাৰৰ পৰা প্ৰপ'জেল গৈ অসম চৰকাৰলৈ গৈছে। মাটিৰ কথাটো হ'ল কি কমপ্লিট BTC চৰকাৰৰ হাততো নাথাকে, এইটো অসম চৰকাৰৰ লগত কথা থাকে, এইটো বিল পাছ কৰিবলগীয়া কথা থাকে ভূমি আইনত। গতিকে এই ক্ষেত্ৰত আমি যেতিয়ালৈকে আমাৰ মিত্ৰজোঁটৰ পৰা আমি কোনো ধৰণৰ অসুবিধা নাপাওঁ তেতিয়ালৈকে আমি তেওঁলোকৰ লগতে থাকিম। আৰু বৰ্তমানলৈকে তেনেকুৱা আমি কোনো ধৰণৰ অসুবিধা পোৱা নাই। কাৰণ আমি ডিহিৰা সমষ্টিত আমাৰ যিকেইখন VCDC আমি দাবী কৰিছিলোঁ, সন্মানীয় চিফ ডাঙৰীয়াই আমাক সেই সকলোবোৰ VCDC দিলে। যোৱা সোমবাৰে আমাৰ সকলোবোৰ VCDCৰ চেয়াৰমেনসকলৰ লগত চাওক, আমাৰ GSPটো অবৰৰ গৰ্ভতে জন্ম পোৱা সংগঠন। আমি যেতিয়া GSP অবৰৰ পৰা GSPৰ মজিয়ালৈ আহিলোঁ, আমি দলীয়ভাৱে আমাৰ এটা নিজা দল হ'ল আৰু আমি দলীয়ভাৱে কাম কাজ চলাই আছোঁ। আমাৰ তৃণমূল পৰ্যায়ত কোনো ধৰণৰ অবৰ আৰু GSPৰ মাজত সংঘাত নাই। এইটো কোনোবা লিডাৰশ্বিপে হয়তো কিবা ব্যক্তিগতভাৱে কিবা লাগিব পাৰে, সেইটোত আমি তৃণমূল পৰ্যায়ৰ মানুহবিলাক ইনভলভ নহয়। সেইবিলাকত গাঁও গঠনৰ ইছ্যুটো এতিয়া কি পৰ্যায়ত আছে? গাঁও গঠনৰ ইছ্যু পৰ্যায়ক্ৰমে আগবাঢ়ি আছে। তৃণমূলে গ্ৰহণ কৰিব এইটো আমাৰ নৱশৰণীয়া ডাঙৰীয়াই কি ভাবি কৈছে এইটো